আজি আমি স্বাধীনতা দিৱসৰ এই আগমুহূৰ্তত আমাৰ 14 আগষ্টত আজি আমাৰ বিভাজন বিভীষিকা এক কাৰ্যসূচী আমি ইয়াতে আয়োজন কৰিছোঁ। আমি শ্বহীদ পাৰ্কত আজি আমি বন্তি প্ৰজ্বলনে সেই সময়ত যিসকলৰ প্ৰাণহানি হৈছিলে বা বিভিন্ন ধৰণৰ ক্ষয় ক্ষতি হৈছিল সকলোকে সমবেদনা জনোৱাৰ অৰ্থে আমি আজি ইয়াতে সকলো একত্ৰিত হৈছোঁ। আৰু ইয়াৰ লগতে আমি 2 মিনিট সময় মৌনতাও আজি অৱলম্বন কৰি বন্তি প্ৰজ্বলন আমি ইয়াতে কৰিছোঁ। অহাকালি আমাৰ ইয়াৰ লগতে আমাৰ যি স্বাধীনতা দিৱসৰ অনুষ্ঠানসমূহ হ'ব, এই অনুষ্ঠানসমূহলৈকেও মই এই সুযোগতে সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে সকলোৱে দলে বলে আহি পেলাই যোগদান কৰে। আৰু ইতিমধ্যে আজি আমাৰ বিভিন্ন আমাৰ যিমান চৰকাৰী আমাৰ কাৰ্যালয় আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলোতে আজি আমাৰ বন্তি প্ৰজ্বলন বা আমাৰ বিভিন্ন ইলুমিনেশ্যনৰ কাৰ্যসূচী হৈছে।